অসমৰ প্ৰথমখন সংগীত মহাবিদ্যালয়, য'ত সমগ্ৰ অসমত পোন প্ৰথমবাৰৰ বাবে সংগীতৰ শিক্ষা দিয়া হৈছিল। চাওঁ আহক, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। স্বাগতম জনাইছোঁ সকলোকে কালাৰ্ছৰ ব্ৰহ্মপুত্ৰ অন্য এটি ভিডিঅ'লৈ। আজি মই উপস্থিত আছোঁ অসমৰ প্ৰথমখন সংগীত বিদ্যালয় আৰু গোটেই বিদ্যালয়খন দেখুৱাম। তাত কি কি শিকায়, কেনেদৰে শিকায়, ছাত্ৰ ছাত্ৰীয়ে কেনেদৰে তাত শিকে আৰু গুৰুসকলে কেনেদৰে শিকায়, গোটেইবোৰ দেখাম। আৰু এইখনেই হ'ল অসমৰ প্ৰথমখন সংগীত বিদ্যালয়। তেজপুৰৰ মাজমজিয়াত অৱস্থিত এইখন জ্যোতি কলা। স্কুলখনৰ নাম হ'ল জ্যোতি কলা। বহুতে হয়তো চিনি পায় আৰু বহুতে গম পোৱা নাছিলে। আৰু গোটেই ক্লাছৰুমবোৰ দেখাম, শ্ৰেণীকোঠাবোৰ মই সুন্দৰকৈ দেখুৱাম। আজি যিহেতু দেওবাৰ আৰু ইয়াতে বিভিন্ন ষ্টুডেণ্ট আহিছে, বহুত শিষ্যসকল আহিছে আৰু গুৰুসকলে ইয়াত শিকাই আছে আৰু গোটেইবোৰ মই দেখাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো চাই থাকক শেষলৈকে। এয়া ভায়লিনৰ ক্লাছৰুম, ষ্টুডেণ্টবোৰে শিকাৰ দৃশ্য। কেইবাটাও গ্ৰুপ আছে আৰু তেওঁলোকৰ নিৰ্ধাৰিত শিকাৰ সময় বেলেগ বেলেগ। আৰু এয়া গানৰ ক্লাছ, যাক ভোকেলৰ ক্লাছ বুলিও কোৱা হয়। আমাৰ অসমৰ সংস্কৃতি অতীতৰে পৰা চহকী আৰু এই ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে ব্ৰহ্মপুত্ৰৰ দুই পাৰ অধিক উজ্বলাই তুলিব। আৰু শ্ৰেণীকোঠাত বাদ্যযন্ত্ৰবোৰ সুন্দৰকৈ সজাই থোৱা হৈছে। আৰু এই বাদ্যযন্ত্ৰবোৰৰ কি নাম কমেণ্ট কৰি জনাবচোন। গীতৰ সমান্তৰালভাৱে নৃত্যৰ ক্লাছো ইয়াত কৰোৱা হয়। আৰু এয়া ভোকেলৰ অন্য এটা শ্ৰেণীকোঠা। আৰু এয়া তবলাৰ ক্লাছ। সৰু সৰু ল'ৰাবোৰে শিকা দেখি সঁচাকৈ দেখিয়ে মনটো বৰ ভাল লাগি গৈছিল। এয়া হ'ল গীটাৰৰ ক্লাছৰুম। মই মূলতঃ অসমৰ প্ৰথমখন সংগীত মহাবিদ্যালয়ৰ পৰিৱেশটো দেখুওৱাৰ চেষ্টা কৰিছোঁ। এতিয়া আহকচোন ইয়াৰ অধ্যক্ষ মহোদয়ৰ সৈতে অকণমান কথা পাতোঁ। আমাৰ ইয়াত ভোকেল, ক্লাছিকেল, ডান্সৰ ভিতৰত কথক, ভাৰতনাট্যম, সত্ৰীয়া, তবলা, গীটাৰ, চিত্ৰকলা, তাৰপিছত আৰু মডাৰ্ণ ছং
আপুনি কিমান দিনৰ পৰা ইয়াতে অধ্যক্ষ হৈ আছে? মই ইয়াত এতিয়ালৈকে বৰ্তমান 48 বছৰ হ'ল ইয়াত, 48 years। 75ত মই ইয়াত সোমাইছিলোঁ তবলা শিক্ষক হিচাপে, আৰু 1915ৰ পৰা মই ইয়াত অধ্যক্ষ হৈ আছোঁ। তাৰপিছত এইখন স্কুলৰ বিষয়ে ক'বলৈ গ'লে, এইখন স্কুল প্ৰতিষ্ঠা কৰিছিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই 1940 চনত। সেইখিনি সময়ত অসমত ক'তো মিউজিক এনেকুৱা ইনষ্টিটিউশ্যন নাছিলে। তেওঁ চিন্তা কৰি পুৰণি বাণ থিয়েটাৰ, কলিবাৰীস্থিত বাণ থিয়েটাৰ তেতিয়া কলিবাৰীত আছিলে, তেতিয়া তাত এখন মিটিং পাতিলে। মিটিং পাতি নলিনীবালা দেৱীক সভাপতিত্বত এই জ্যোতি, অৰ্থাৎ তেতিয়াৰ দিনত তেজপুৰ মিউজিক স্কুল নামেৰে এইখন প্ৰতিষ্ঠা হৈছিলে, তেজপুৰ মিউজিক স্কুল। তাৰপিছত জ্যোতিপ্ৰসাদ যেতিয়া ঢুকোৱাৰ পাছত এইখনৰ নাম হ'ল জ্যোতি মিউজিক স্কুল। তাৰপিছত ইয়াত এটা ওচৰতে আৰ্টৰ এটা ছেকশ্যন আছিলে, সেইটো জইন হৈ পেলাই জ্যোতি কলা কেন্দ্ৰ হ'ল। তাৰপিছত যেতিয়া এখন আমাৰ লক্ষ্ণৌৰ ভাতখণ্ডৰ আণ্ডাৰত গ'ল, তেতিয়া জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয় হ'ল। এখন 91ত হ'ল। 91ৰ পৰা জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয় হিচাপে প্ৰতিষ্ঠা হ'ল। অসমৰ প্ৰথম এখন। ইয়াৰ আগতে কোনো ইনষ্টিটিউশ্যন নাছিলেই, তেতিয়া ঘৰে ঘৰে কৰিছিলে, কোনো ইনষ্টিটিউশ্যন হিচাপে নাছিলে। আৰু ইয়াৰ লগত জড়িত অকল জ্যোতিপ্ৰসাদেই নহয়, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা, কমলা আগৰৱালা, বিজয় ভাগৱতী, এই সকলো ইয়াৰ লগত জড়িত হৈ আছিলে। এয়া আছিল অসমৰ প্ৰথম সংগীত মহাবিদ্যালয়ৰ কিছু দৃশ্য। অসমৰ কলা সংস্কৃতিলৈ আমি সঁচাকৈয়ে গৌৰৱান্বিত। এই কলাসমূহে ব্ৰহ্মপুত্ৰৰ দুই পাৰ পূৰ্বৰে পৰা জীপাল কৰি আহিছে, আৰু অনাগত দিনতো অসমক এই কলাসমূহে আৰু অধিক প্ৰেৰণা যোগাই হৃদয়ৰ পৰা হৃদয়লৈ, মানুহৰ পৰা মানুহলৈ বিয়পি যাব বুলি মই দৃঢ় বিশ্বাসী। আৰু আজিৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে